নমস্কাৰ, আজি লৈ আহিছোঁ মচুৰ দালিৰ খাৰৰ সৈতে মুৰ্গীৰ মাংসৰ এটা ৰেচিপি। এয়া মাংসখিনি কম জুইত কেৰাহীত তেল নিদিয়াকৈ অকণমান ভাজি তাত মচুৰ দালিখিনি দি দিব। মচুৰ দালিখিনি দিয়াৰ পিছত এইখিনি ভালদৰে লৰাই তাতে 2 চামুচ কলৰ খাৰ দি দিব আৰু কলৰ খাৰখিনি দিয়াৰ পিছত পুনৰ এইখিনি ভালদৰে লৰাই তাতে সোৱাদ অনুসৰি নিমখ দিব আৰু নিমখখিনি দিয়াৰ পিছত গোটেইখিনি ভালদৰে লৰাই ইয়াত কাটি লোৱা পিঁয়াজ, জলকীয়া আৰু খুন্দি লোৱা আদাখিনি দি দিব। এইখিনি দিয়াৰ পিছত পুনৰ গোটেইখিনি ভালদৰে ভাজি লৈ তাতে পানীখিনি দি দিব আৰু পানী অকণমান বেছিকৈ দিব কিয়নো দালিখিনি ভালদৰে সিজিব লাগিব। এতিয়া এইখিনি দালি নিসিজালৈকে উতলি থাকিবলৈ দিয়ক আৰু ইয়াতে আপোনাৰ ওচৰত যদি মান ধনিয়া থাকে তেন্তে মান ধনিয়া দিব পাৰে, কিন্তু আমাৰ ওচৰত নাছিলে কাৰণে আজি নিদিলোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল মচুৰ দালিৰ খাৰৰ সৈতে মুৰ্গীৰ মাংস। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব।